লিভাৰ দুৰ্বল হ'লে মানুহৰ শৰীৰত দেখা দিয়া এটা ৰোগ হৈছে জণ্ডিছ। জণ্ডিছ হৈছে এনে এটা জটিল ৰোগ যি পোনপটীয়াকৈ মানুহৰ লিভাৰত আক্ৰমণ কৰে। এই ৰোগত আক্ৰান্ত হ'লে প্ৰথমে মানুহজনৰ চকু, ছাল, নখ আদি হালধীয়া হৈ অহাৰ লগতে প্ৰস্ৰাৱ আদিও হালধীয়া হৈ পৰে। ইয়াৰ এল'পেথিক চিকিৎসা আছে যদিও কিছুমান ঘৰুৱা দিহাৰে এই ৰোগ নিৰাময় কৰিব পাৰি। নেশ্যনেল হেল্থ পৰ্টেলৰ এক প্ৰতিবেদনত প্ৰকাশ যে কেইবিধমান ঔষধিযুক্ত পাতেৰেও জণ্ডিছ ৰোগ নিৰাময় কৰিব পাৰি। এক ৰহৰ দাইলৰ কেইটামান পাত পিহি দৈনিক 69 মিনিট লিৰক উলিয়াই খালে জণ্ডিছ ৰোগৰ উপশম হয়। 2. আচৰিত যেন লাগিলেও সত্য যে মূলা গছৰ পাতো জণ্ডিছ ৰোগৰ ঔষধ হিচাপে বিবেচিত হৈছে। মূলা শাক পিচি ৰস উলিয়াই দৈনিক আধা লিটাৰ খালেও জণ্ডিছ ৰোগৰ পৰা উপশম পাব পাৰি। 3. আমি জানো যে তুলসীৰ ৰসে জ্বৰ, পানীৰ লগা বা কাহ আদি সাধাৰণ ৰোগ নিৰাময়ত অভূতপূৰ্ব সঁহাৰি দিয়ে। কিন্তু আমি হয়তো নাজানো যে এই মহাঔষধি তুলসী পাতৰ ৰস জণ্ডিছ ৰোগৰ বাবেও উপকাৰী। লিভাৰৰ বাবে অতি উত্তম এই তুলসী পাতৰ ৰস উলিয়াই খালে লিভাৰৰ অসুখৰ পৰাও পৰিত্ৰাণ পাব পাৰি।